নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখাবলৈ ওলাইছো শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। এইখন গুৱাহাটীত স্থাপন কৰিছে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতে এইটো স্থাপন কৰা হৈছিলে। আৰু এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন আচলতে কি, এই কথাটো আপোনালোকে আগতে জানি ল'ব লাগিব। আৰু এই বিষয়ে অকণমান মই কৈ আছো, মানে শ্বহীদ স্মাৰক ক্ষেত্ৰখন অকণমান সাধাৰণকৈ কৈ আছো, তাৰপিছত আপোনালোকে সম্পূৰ্ণ দৃশ্যবিলাক উপভোগ কৰিব পাৰিব। এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন আচলতে নিৰ্মাণ কৰিছিলে 855 জন মানে শ্বহীদৰ যিসকল মানে অসম আন্দোলনৰ সময়ত দেহত্যাগ কৰিছিলে আৰু সিহঁতৰ শ্বহীদ হোৱা মানে ঘোষণা কৰিছিলে। এই শ্বহীদৰ স্মৃতিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন আমাৰ বিজেপি চৰকাৰে বনাইছিলে। 1979 চনত এই আমাৰ অসম আন্দোলন আৰম্ভ হৈছিলে। আৰু অসম আন্দোলন মানে কিয় আৰম্ভ হ'ল, সেইটো এটা একদম ভাবিবলগীয়া কথা। এতিয়া আমাৰ কয় যে আমাৰ বাংলাদেশী মিয়া ধুবুৰীত আছে, বৰপেটাত আছে, কিন্তু আপোনালোকে আচৰিত হ'ব যে এই মানে বিদেশী সকল প্ৰথমতে ধৰাত পৰিছিলে মঙলদৈ লোকসভা যেতিয়া উপ নিৰ্বাচন আৰম্ভ হয়, তেতিয়া মানে ভোটাৰ তালিকাত মানে বহুতো মানে এনেকুৱা মানে বাংলাদেশী বিদেশীৰ নাম তাত পালে। আৰু সেই নাম পোৱাৰ পাছতে আমাৰ সৰু অসম ছাত্ৰ সন্থা মানে আছু আৰু অসম গণ সংগ্ৰাম পৰিষদ, এই দুটা দলে মানে এইটো কি কৰিলে যে এইটোত সিহঁতৰ মানে চৰকাৰৰ বিৰুদ্ধে মানে লাগি গ'ল, যে আন্দোলনৰ সৃষ্টি হ'ল যে এই নামকেইটা কেনেকে সোমাল আৰু ক'ৰ পৰা আহিলে। এইটো এই মঙলদৈৰ মানে ভোটাৰ তালিকাৰ পৰাই এই আৰম্ভণি মানে আমাৰ অসম আন্দোলনৰ। আৰু এই আন্দোলনতে আমাৰ মানে অসমীয়া ডেকা ল'ৰা 855 জন শ্বহীদ হৈছিলে। কিন্তু কিছুমানে কয় 860 জন, আৰু কিছুমানে কয় যে বহুতখিনি হিচাপ অহাই নাই, তাৰ মাজত 855 জনৰ মানে নাম সহকাৰে মানে এইটো হিচাপত আহিছে। আৰু অসম আন্দোলনত আমাৰ প্ৰথম শ্বহীদ হৈছিলে খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ 1979 চনত 10 ডিচেম্বৰত শ্বহীদ হৈছিলে। এই আন্দোলনটো 1985 চনত অন্ত পৰে মানে তেতিয়া এখন মানে আন্দোলন প্ৰতিনিধিবিলাকে এখন ভাৰত চৰকাৰৰ লগত চুক্তি কৰে, সেইখন হৈছে অসম চুক্তি। এই অসম চুক্তিখন যেতিয়া কৰিছিলে, অসম চুক্তিখন কৰাৰ সময়ত তেতিয়া মানে সদৌ অসম ছাত্ৰ সন্থাত আছিল প্ৰফুল্ল কুমাৰ মহন্ত সভাপতি, আৰু ভিকু কুমাৰ ফুকন সাধাৰণ সম্পাদক, বিৰাজ শৰ্মা সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ আছিলে। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে দুজন আছিল। ভাৰত চৰকাৰৰ আছিল RD প্ৰধান গৃহ সচিব, আৰু অসম চৰকাৰৰ ফালৰ পৰা আছিল PP ত্ৰিবেদী মুখ্য সচিব। আৰু এই চুক্তিৰ স্বাক্ষৰৰ সময়ত উপস্থিত আছিলে ভাৰতত তেতিয়া প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। এতিয়া আপোনালোকে মই থুলমূলকৈ আপোনালোকক মানে কথাখিনি ক'লো যে এই স্মৃতি শ্বহীদ স্মাৰক ক্ষেত্ৰখন কিয় বনাইছিলে, আৰু সেইটো আপোনালোকক থুলমূলকৈ ক'লো। এতিয়া আপোনালোকে সম্পূৰ্ণ দৃশ্যখিনি মানে উপভোগ কৰক। ইমান সুন্দৰ পৰিৱেশ চাওকচোন বাৰু, চাৰিওফালে মানে যেইফালে চাই সেইফালে মানে চকুৰ থৰ লাগি যাব আপোনালোকে। এতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰক।
এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন আমাক বিজেপি চৰকাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ দিনতে মানে আমাক অসমবাসীক উপহাৰ হিচাপে দিছে। তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ইমান সুন্দৰকৈ বনাইছে, মানে বহুত ভাল লাগিছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো উপভোগ নিশ্চয় কৰিলে, তাৰ বাবে আপোনালোককো ধন্যবাদ দিছোঁ। আৰু পৰৱৰ্তী এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই ৰাখিব। ধন্যবাদ।